हेलो एंड नमस्कार मैं ज्योति शिखाई आपनालोকক पुनर्बार मोर यूट्यूब चेनेलলৈ স্বাগতম জনাইছো। এতিয়া হৈছে সময় ৰাতি 8:30টা। আমি ঘৰৰ চাৰিজন সদস্যই আমি গুৱাহাটী যাবলৈ ওলাইছো। ট্ৰেইনত যাম গুৱাহাটী। কি কাৰণেনো গুৱাহাটী যাওঁ আপোনালোকে সম্পূৰ্ণকে ভিডিওটো চাই থাকক। আমি এতিয়া ট্ৰেইন ষ্টেচন আহি পালোহি। এয়া দেখাইছো আপোনালোকক ধেমাজি ট্ৰেইন ষ্টেচনটো। চাৰিজনে আহি মেলি বহি আছো আৰু ট্ৰেইনৰ অপেক্ষাত। চাৰিটা আহিছে বুলি কৈছিলে, চাৰিটা দেখাইছে। ট্ৰেইনত উঠিলো। এতিয়া আমি এইফালে মই পপকৰ্ন লৈ লৈছোঁ খাবৰ কাৰণে। ৰাতি যিহেতু শুয়ে যাব লাগিব, ব্লেংকেট লৈ লৈছোঁ আৰু পূৰা ধুনীয়াকৈ শুই যাম। তাৰপিছত তলত আছে পাপা, তলত পাপা আৰু মায়ে আছে। এইফালে ওপৰত হাজবেণ্ড মিষ্টাৰ শুই আছে। এতিয়া পাব কৈছিল সেয়ে ৰাতিপুৱালৈ। এতিয়া আহি আমি ফ্ৰেছ হ'বৰ কাৰণে হোটেলৰ ৰুম এটা বুক কৰিলোঁ। খালি পাপা শুলেহি, ভাগৰ লাগিছে। ট্ৰেইনত শুব নোৱাৰে পাপা। আমি যিটো কামৰ কাৰণে আহিছিলোঁ, এতিয়া ওলাই যাওঁ জেগালৈ। এতিয়া আমি মেইন জেগা পালোহি। আমি আচলতে এখন গাড়ী ল'ম বুলি আহিছোঁ। এয়া আপোনালোকক দেখাইছোঁ, আমি ডিলাৰতে বহি আছোঁ এতিয়া গাড়ীৰ অপেক্ষাত। ইয়াত কিছুমান পাৰ্ট লগাই আছে, এতিয়া ৰেডি কৰি আছে গাড়ী। চাওক কেনেকুৱা লাগিছে কমেণ্টত ক'ব দেই গাড়ীখন। আজি আমাৰ লগত আছে মিষ্টাৰ চম্পক সোণোৱাল। এওঁ গাড়ী লৈ আছে ব্ৰেজাৰ VX-i। তো প্ৰথমতে বহুত বহুত শুভেচ্ছা জনাইছোঁ নতুন গাড়ীখনৰ কাৰণে। ধন্যবাদ সকলোকে ৱেলকাম জনাইছোঁ আমাৰ বিমল ফেমিলিলৈ। চ' আহক এওঁ পৰা জানি লওক কেনেকুৱা পালে। বিমলত আহি বহুত দূৰৰ পৰা আহিছে, ধেমাজিৰ পৰা, স্পেচিয়েলি ইয়াত গাড়ী লোৱাৰ কাৰণে। চ' ইনস্পিৰেশ্যন জনাব। ভালেই লাগিলে আৰু আপোনালোকৰ ব্যৱহাৰ আৰু আপোনালোকৰ যি আগ্ৰহ আৰু আপোনালোকে খুব সোনকালে কামখিনি কৰিছে আৰু সোনকালে আমাক ডেলিভাৰী দিব পাৰিছে, তাৰ বাবে অশেষ ধন্যবাদ আপোনালোক। বহুত বহুত ধন্যবাদ ছাৰ আপোনাৰ কথাখিনিৰ কাৰণে।